এতিয়া লাহে লাহে আহি আমি নিমাতী ঘাট পাইছোঁহি আৰু সৌটো দেখিছে চাগে আমাৰ ৰাইট চাইডে নিমাতী ঘাট, তাৰ পৰা মাজুলীলৈ যাব পাৰি। এইটো আছিল প্ৰথম ঘাট আৰু তাৰ আগত আৰু এটা ঘাট আছে, গতিকে আহক আমি পামেই আৰু। ফাইনেলি আমি আমাৰ লোকেশ্যন পাই গ'লোঁ। ক'ত পালোঁ? ৰিভাৰ ভেলী। ৰিভাৰ ভেলী ক'ত আছে? ঘাটৰ পৰা 1 কিলোমিটাৰ। 1 কিলোমিটাৰ, গতিকে বৰ ধুনীয়া লোকেশ্যন, আপোনালোকক দেখাম, চাই থাকিব। আঁতৰৰ পৰা অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ যদিও এতিয়া ওচৰলৈ লাহে লাহে গৈ আছোঁ। এইখনে হৈছে ৰিভাৰ ভেলী আৰু নিমাতীৰ ওচৰত নতুনকৈ খুলিছে, তো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম, মোৰ লগতে আপোনালোকে উপভোগ কৰক। সোমাই আহি আছোঁ এতিয়া লাহেকৈ, আহক ভিতৰলৈ যাওঁ। তুমি আছিলা? অঁ, পুলিচে তহঁতে পাইছিলা। টিকটৰ মূল্য কেনেকৈ? 20 টকা এজনৰ। 20 টকা। হয়, আৰু 5 বছৰ তলৰ মানে যিসকল শিশু আহিছে তেখেতসকলৰ পৰা আমি লোৱা নাই পইচা। বুজিছোঁ বুজিছোঁ। অঁ অঁ, দিব লাগিব। আচ্ছা আচ্ছা। গতিকে আপোনালোক যোৰহাট আহিলে নিমাতীলৈ আহিব আৰু একদম কম মূল্যত একদম ধুনীয়া এটা পৰিৱেশত আপুনি ঐতিহ্য মানে আপোনাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব ব্ৰহ্মপুত্ৰৰ। গতিকে আপোনালোক আহিব, চাব। অঁ অঁ, ফটোৰ বিষয়ত 2জন বহি লৈছে, ফটো পাগল মানুহ 2জন। ইয়াত বহিব পাৰিব, ইয়াত বহি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ফটোশ্বুট চলি আছে পূৰা। ইমান ধুনীয়া পৰিৱেশত আহি ফটো নমৰাকৈতো যাব নোৱাৰি, গতিকে ধুনীয়াকৈ ফটোশ্বুট চলি আছে। এজন আমাৰ কেমেৰামেন। ফটো মাৰিবলৈ তেওঁ সাজু হৈছে। আমাৰ শশাংক ককাই।
ইয়াৰ পৰাই সুন্দৰকৈ ব্ৰহ্মপুত্ৰখন দেখা পোৱা যায় আৰু এই ৰেষ্টুৰেণ্টখনত বহি আপোনালোকে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এতিয়া আপোনালোকক ওচৰৰ পৰা মেনুখন দেখাই দিছোঁ। এইখন মেনু। চ' আমি এতিয়া কি খাম? আমি চিকেন ফ্ৰাইড ৰাইচ খাম আৰু আপোনালোক আহিলে ইয়াত ধুনীয়া ধুনীয়া সুস্বাদু ব্যঞ্জনেৰে ধুনীয়াকৈ যিকোনো খাদ্য আপোনালোকে খাব পাৰিব আৰু বহিবৰ কাৰণে খুব সুন্দৰ পৰিৱেশ। ইয়াতো ফটোশ্বুট চলি আছে তাৰমানে, সেইকাৰণে আমাৰ তাত দেৰি হৈ গৈছিলে। এইদৰে আমি চিকেন ফ্ৰাইড ৰাইচ খালোঁ আৰু এইজনেতো অথনিৰ পৰা খাওঁ খাওঁকৈ আছে। অকলে খাবানে? আমাক নিদিয়ে নেকি? অঁ আচ্ছা, দিয়া দিয়া, আমিও খাই লওঁ আৰু ইয়াতে খাই বৈ আমি এতিয়া নাটকৰ ৰিহাৰ্চেলৰ কাৰণে ওলাই যাম। সেইকাৰণে মই ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। গতিকে আমাৰ ভিডিঅ'বোৰ কাৰণে আমাৰ চেনেলটো লাইক কৰি থ'ব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ ছ' মাছ।